হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ 1.1-ৰ 4 নম্বৰ অংকটো। 4ৰ পৰা আমি একৰ যিমানকেইটা আছে 4ৰ পৰা আমি এইটো আলোচনা কৰিম, ঠিক আছে। চোৱা, লাষ্ট ক্লাছ আমি গৈছিলোঁ 1ৰ পৰা 3লৈ। আমি গোটেইকেইটা কি ইউক্লিডকৰণ বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াইছিলোঁ। এতিয়া আমি 4 নম্বৰটো কৰিম। তোমালোকে প্ৰথমে লিখিবা সলিউশ্যন। তো চোৱা, দুটাৰ মাজত ডাঙৰ কোনটো আছে এইটো চোৱাচোন। 1032 ডাঙৰ নে 270 ডাঙৰ? তোমালোকে ক'বা ছাৰ 1032 ডাঙৰ আছে, এইটো আগত লিখি লোৱা, ঠিক আছে। ইজ গ্ৰেটাৰ দেন কি কোনটোতকৈ ডাঙৰ? 272তকৈ ডাঙৰ আছে। এইটো সহজ পদ্ধতি মই কৈ আছোঁ, মনত ৰাখিবা তোমালোকে। যিটো ডাঙৰ আছে আগত লিখিবা, যিটো সৰু আছে পিছত লিখিবা, আৰু মাজত গ্ৰেটাৰ চিনটো দিবা, ঠিক আছে। এতিয়া লিখা 1032 ইজ ইকুৱেল 272। এই 272 1032ৰ মাজত কিমানবাৰ হৰণ যায় তোমালোকে লিখিবা 272। আমি এইটোক 3বাৰ হৰণ কৰি চাওঁ, মানে 4বাৰ হৰণ কৰি চাওঁ কিমান হয়। মানে 3বাৰ, প্ৰথমে 3বাৰ দি লোৱা। 3 2 গুণ 6, 21, 21ৰ 1 হাতত থাকিল 2, 3 2 গুণ 6 আৰু 2 8। গতিকে আমি আৰু একবাৰ হৰণ দি চাওঁ 272। এইটো প্লাছ কৰি দিম, কিমান হয় চাম। এইটো 8, এইটো 8 আৰু এইটো 10। চোৱা, 4বাৰ হৰণ দিয়াৰ পিছত, মানে ইয়াতে 3বাৰ ইয়াতে একবাৰ, মানে 4বাৰ হৰণ দিয়াৰ পিছত কিমান হয় 1088। মানে ইমান কি ইয়াতে কিমান আছে 1032 আছে নহয়, গতিকে ইয়াতে কম আছে, আমি এইটো ল'ব নোৱাৰিম। গতিকে আমি এইটোও ল'ব লাগিব। কিমানবাৰ হৰণ গৈছে? আমাৰ 3বাৰহে হৰণ গৈছে, 3বাৰ লোৱা। এই দুটা পূৰণ কৰি কিমান হৈছে আমাৰ 816। 816টো 1032ৰ পৰা বিয়োগ কৰি দিয়া। 1032ৰ পৰা কি কৰা 816টো বিয়োগ কৰি দিয়া। চোৱাচোন, 2ৰ পৰা 6 নাযায়, গতিকে ইয়াক ধাৰ লোৱা। 12ৰ পৰা 6 গ'লে কিমান থাকিব? 6 থাকিব। এতিয়া 2 আছিল, ইয়াতে 2ৰ পৰা 1 গ'লে কিমান থাকিব? 1 থাকিব। আৰু ইয়াতে 0ৰ পৰা নাযায় যিহেতু, আমি 10 ল'ম, 10ৰ পৰা 8 গ'লে কিমান থাকিব? 2 থাকিব। মানে আমি কিমান পালোঁ? 216 পালোঁ, 216 পালোঁ। এতিয়া চোৱা, ইয়াৰ দুটাৰ মাজত কোনটো ডাঙৰ আছে? তোমালোকে ক'বা ছাৰ 272 আৰু 216ৰ মাজত কোনটো ডাঙৰ আছে? আমাৰ 272টো ডাঙৰ আছে। গতিকে এইটো আগত আনা, এইটো 272 আগত লিখিবা আৰু 216টো পিছত লিখিবা। এতিয়া চোৱা, এই দুটাৰ মাজত কোনটো ডাঙৰ? আমি এইটোৱে ডাঙৰ বুজিব পাৰোঁ, ঠিক আছে। 216টো 272ৰ মাজত কিমানবাৰ হৰণ যায় এইটো চাই ল'বা। 216 272ৰ মাজত একবাৰহে হৰণ যায়, গতিকে আমি একবাৰ দি পূৰণ কৰিম। এতিয়া এইটো পূৰণ কৰিলে 216 হ'ব। 216টো কাম কৰা, 272ৰ পৰা বিয়োগ কৰি দিয়া। 272ৰ পৰা কি কৰিবা? 216টো বিয়োগ কৰি দিবা। মানে এই দুটা পূৰণ কৰি আমি যিমান পাওঁ এইটোৰ পৰা বিয়োগ কৰিব লাগিব, বুজিব পাৰিছা? এতিয়া কিমান হৈছে 216। আমাৰ 272ৰ পৰা বিয়োগ কৰিলে কিমান থাকিব? ইয়াতে 2ৰ পৰা যিহেতু 6 নাযায়, 12 ল'ম আমি, 1 ধাৰ ল'ম, ধাৰ লোৱাৰ পিছত 12 হ'ব। 12ৰ পৰা 6 গ'লে কিমান থাকিব? 6 থাকিব। আৰু এতিয়া কিমান আছিল? 6ৰ পৰা 1 গ'লে কিমান থাকিব আমাৰ? 5 দিয়া। আৰু ইয়াতে 2ৰ পৰা যিহেতু আমাৰ 2 গ'লে 0 থাকে, গতিকে আমি নিলিখোঁ। কিমান থাকিল বাকী চোৱাচোন? 56। 56টো লিখি লোৱা। এতিয়া আকৌ 216টো আগত আনা আৰু 56টো ইয়াতে লিখা। এতিয়া চাবা, 56 216ৰ মাজত কিমানবাৰ হৰণ যাব? আমি জানো যে 4বাৰ গ'লে কিমান হ'ব? 200 হ'ব, কিন্তু 216তকৈ বেছি হৈ যাব। তোমালোকে চোৱা, এইটো যদি আমি 4বাৰে দি পূৰণ কৰি দিওঁ, 56ক যদি আমি 4বাৰে দি পূৰণ কৰি দিওঁ, কিমান হ'ব? 6 4 গুণ 24ৰ 4, হাতত থাকিল কিমান? 2, 5 6 4 5 গুণ 20 আৰু 2 22, মানে 224 পালোঁ। আছে কিমান? 216। গতিকে আমি এইটো ল'ব নোৱাৰিম, ঠিক আছে। আমি কিমান ল'ম? 3বাৰ দি ল'ম। 3বাৰে হৰণ যাব। চোৱা, 56ক 3বাৰে দি পূৰণ কৰি দিয়া, কিমান ওলাব? 56 × 3, 56 × 3। চোৱাচোন, 6 3 গুণ 18, 8 হাতত থাকিল কিমান? 1, 5 3 গুণ 15 আৰু 1 কিমান? 16। কিমান হৈছে? 168। মানে কিমান পালোঁ আমি? 3বাৰ হৰণ যোৱাৰ পাছত 168 পালোঁ। মানে কিমান দি হৰণ দিবা? 3 দি হৰণ দিবা। এতিয়া প্লাছ কিমান কৰিম? এটা কাম কৰ, 168টো 216ৰ পৰা বিয়োগ কৰি দিয়া। 216ৰ পৰা 168টো বিয়োগ কৰি দিয়া।
যিহেতু 6ৰ পৰা আমাৰ 8টো বিয়োগ নাযায়, গতিকে আমি 1 ধাৰ ল'ম। 1 ধাৰ লোৱাৰ পিছত কিমান হ'ব ইয়াতে 16 হ'ব। 16ৰ পৰা 8 গ'লে কিমান থাকিব 8 থাকিব। এতিয়া ইয়াতে 0 আছিল নহয়, 0ৰ পৰাতো 6 নাযায়, ইয়াৰ পৰা 1 ধাৰে লোৱা। ধাৰ লোৱাৰ পিছত কিমান হ'ব ইয়াতে 10 হ'ব। 10ৰ পৰা 6 গ'লে কিমান থাকিব 4 থাকিব। চ' আমি কিমান পালোঁ 48 পালোঁ। এতিয়া আকৌ 56টো আগত আনা আৰু 48টো ইয়াত লিখা। চোৱাচোন 48 টু 56ৰ মাজত কিমান বাৰ হৰণ যাব। এতিয়া আমি চাই আছোঁ কি 48 টু 56ৰ মাজত একবাৰেহে হৰণ যাব, একবাৰ হৰণ দিয়া। এতিয়া প্লাছ কিমান হ'ব, এই 48 টু 56ৰ পৰা বিয়োগ কৰি দিয়া। 56ৰ পৰা কি কৰা, এই 48টো বিয়োগ কৰি দিয়া, মানে 48 ইনটু 1 আমি মাল্টিপ্লাই কৰিলে কিমান পাম 48হে পাম। বিয়োগ কৰি দিয়া কিমান হ'ব, 16ৰ পৰা 8 গ'লে কিমান থাকিব 8, গতিকে 8 থাকে আমাৰ। ইয়াতেতো 4ৰ পৰা 4 গ'লে 0, 8 থাকিব। এতিয়া 48টো আগত আনা আৰু 8টো ইয়াতে লিখা। এতিয়া চাচোন 8টো আৰু 48ৰ মাজত কিমান বাৰ হৰণ যায় চোৱা। 8 টু 48ৰ মাজত কিমান বাৰ হৰণ যাব চোৱাচোন। আমি কম 6 বাৰ হৰণ যাব। 6 বাৰ হৰণ কৰিলে কিমান হ'ব 6 8 গুণ 48 হ'ব। বুজি পাৰিছা? আৰু বাকী কিমান থাকিব 0 থাকিব। চোৱা যেতিয়া ইয়াতে 0 আহিব, মই কি কৈছিলোঁ ইয়াতে লসাগুটো ওলাই যাব, গসাগুটো ওলাই যাব। গতিকে গসাগু কিমান হ'ব 8। ঠিক আছে। এতিয়া চোৱা তাৰপিছৰ কুৱেশ্যনটো কিমান আমাৰ 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনটো কি দিছে আমাক 405 আৰু 2520। ঠিক আছে, এইটো লোৱা, সমাধান লিখিলোঁতে চলিউশ্যন লিখিলোঁ। এতিয়া চোৱা ডাঙৰ কোনটো আছে ইয়াৰ মাজৰ পৰা আমাৰ 2520। 2520টো ডাঙৰ, ইজ গ্ৰেটাৰ দেন কিমান 405। মানে 2520তকৈ 405টো সৰু আছে। আমি আগৰ নিচিনা লিখিলোঁ, আগত যেনেকৈ লিখিছিলোঁ ইয়াতে 1032টো কি আমাৰ 272তকৈ ডাঙৰ আছে, এইটো আগত লিখিছোঁ। ছেম ইয়াতে লিখিছোঁ। এতেকে 2520টো লিখা সমান সমান কিমান হ'ব 405 হ'ব। এতিয়া এই 405টো 2520 মানে 2520ৰ মাজত কিমান বাৰ হৰণ যাব, এইটোৰ মাজত এইটো কিমান বাৰ হৰণ যাব চোৱা। 405ৰ লগত আমি কিমান মাল্টিপ্লাই কৰিম 6ৰে মাল্টিপ্লাই কৰিম। 6ৰে মাল্টিপ্লাই কৰাৰ লগে লগে এইটো ওচৰে পাজৰে কিবা এটা সংখ্যা আমি পাম। চোৱা কিমান পাম 5 6 গুণ 30ৰ 0 হাতত থাকিলে কিমান 3, 6 0 গুণ 0 হাতত 3 ইয়াতে লিখি দিয়া, 6 4 গুণ 24 লিখা। 2430 পাইছোঁ নহয়, আৰু একবাৰ হৰণ দিলে ইয়াতে আমাতকৈ এইটো সংখ্যাতকৈ ডাঙৰ হৈ যাব, গতিকে আমি এইটো নলওঁ, আমি ল'ম এইটো। এইটো কিমান আছে 2430, মানে কিমান বাৰ হৰণ গৈছে 6 বাৰ হৰণ গৈছে। এই 2520ৰ পৰা 2430 বিয়োগ কৰিলে কিমান থাকিব আমাৰ 90 থাকিব। মানে তোমালোকে এইটোৰ পৰা এইটো বিয়োগ কৰি দিবা, কিমান থাকিব 90 থাকিব। আকৌ লিখা 405 সমান সমান 90। এই 405 90ৰ মাজত কিমান বাৰ হৰণ যায় আমি ইয়াতে লিখিম। লিখিবা কিমান বাৰ হৰণ যায় 4 বাৰ হৰণ যাব। চোৱাচোন 90ৰ লগত আমি 4 পূৰণ কৰিলে কিমান হ'ব 036। চোৱাচোন ইয়াতে কিমান হৈছে 360। এই 360টো এই 405ৰ পৰা বিয়োগ কৰি দিয়া। 405ৰ পৰা কি কৰা বিয়োগ কৰি দিয়া 360 কিমান পাবা 5। ইয়াৰ পৰা 1 লোৱা ধাৰে 10 হ'ব, 10ৰ পৰা 6 গ'লে 4 থাকিব, কিমান পালোঁ আমি 45 প্লাছ 45। 90টা কথা না, আৰু ইয়াতে 45টো ইয়াতে লিখা। এতিয়া চোৱাচোন 45 টু 90ৰ মাজত কিমান বাৰ হৰণ যাব আমাৰ 2 বাৰ হৰণ যাব। তোমালোকে ক'বা ছাৰ 2 বাৰ হৰণ যাব, 2 বাৰ হৰণ কৰিলে কিমান হয় 90 হৈ যায়। এই 90 টু 90ৰ পৰা বিয়োগ কৰিলে কিমান হ'ব, ইয়াতে আমি ভাগ 0 পাম, লিখি দিলোঁ। আমি এনচাৰটো কিমান পালোঁ 45 পালোঁ। এতেকে গসাগু কিমান হ'ব 45, এনচাৰটো হৈ গ'ল। চোৱা এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ আমি যাওঁ। 6 নম্বৰ কুৱেশ্যনটো কিমান আছিল 155 আৰু 1385। এই দুটাৰ মাজত আকৌ ছেম কণ্ডিশ্যন ইয়াতেই এপ্লাই কৰিবা। ইয়াতে ডাঙৰটো আগত লিখা 1385 ইজ গ্ৰেটাৰ দেন কিমান 155।
এতেকে 1385 ইকুৱেল 155 এই 155টো 1385 মাজত কিমান বাৰ হৰণ যায় আমি চাই ল'ম 155 তুমি এটা আইডিয়া কৰিবা এতে এইটোৰ লগত আমি কিমান পূৰণ কৰিলে এই সংখ্যাটোৰ ওচৰ গৈ পাম আমি চোৱাচোন মই 8 পূৰণ কৰি চাওঁ 8 পূৰণ কৰিলে কিমান হ'ব 8 5 গুণ 40 শূন্য 8 5 গুণ 40 4 44 60 হাতত থাকি 4 18 গুণ 8 আৰু 4 যোগ কৰি দিয়া 12 হৈ যাব সো 1240 আছে না এতে আৰু একবাৰ হৰণ কৰি আমি চাম 155 আমি হৰণ কৰি চাম কিমান বাৰ যায় এতে 5 আহিব ইয়াতে কিমান আহিব 9 আহিব ইয়াতে আহিব কিমান 3 ইয়াতে আহিব 1 সো আসুন ইয়াতে কিমান আছে 1385 ইয়াতে কিমান পালো 1395 আমাৰ ইয়াতে 10 বেছি হৈ গৈছে ন তেনেহলে এইটো আমি ল'ব নোৱাৰিম এইটোও ল'ব লাগিব এটা আমি ল'ব নোৱাৰিম কই তোমালোকে কিমান ল'বা 8 বাৰ হে ল'বা আমি 9 বাৰ দি হৰণ দি চালো বেছি হৈ যায় ইয়াতকৈ বেছি হৈ যায় বেছি হলে তো আমি ল'ব নোৱাৰিম গতিকে আমি কিমান ল'ম 8 ল'ম মাল্টিপ্লাই 8 কৰি দিয়া তো পূৰণ কৰি আমি কিমান পালো 1240 তো তোমালোকে এই 1385 পৰা বিয়োগ কৰি দিয়া 1385 পৰা 1240 তো বিয়োগ কৰি দিয়া কিমান থাকিব এতে 5 তে 4 এতে 1 ঠিক আছে 145 থাকিব তার পিছত চোৱা এতে যোগ কৰি দিয়া তোমালোকে এতে 145 টো যোগ কৰি দিয়া আকৌ লিখিবা কি 15 টো আগত 155 টো আগত 145 টো পিছত তোমালোকে যদি অলপ ঘৰত ভালকে প্ৰেক্টিস কৰা অঙ্ককেইটা একেবাৰে সহজ হৈ যাব তোমালোকৰ কাৰণে এতিয়া চোৱা এটো কিমান দে মাল্টিপ্লাই কৰিম আমি 1 ৰে মাল্টিপ্লাই কৰিম অবভিয়াসলি চোৱা একবাৰ হৈ যাব এটো 155 ৰ মাজত 145 টো একবাৰ হৈ যাব তে প্লাস কৰি দিয়া কিমান প্লাস কৰিবা 155 ৰ পৰা 145 বিয়োগ কৰিলে আমি কিমান পাম 10 পাম 10 টু টু আমি ভাগিক পালো আকৌ 145 টো আগত লিখা 10 ইয়াতে লিখা 10 145 ৰ মাজত কিমান বাৰ হৰণ যাব তোমালোকে কবা স্যাৰ এটো যাব কিমান 14 বাৰ হৰণ যাব 14 বাৰ হৰণ গলে কিমান হ'ব চোৱাচোন ইনটু 14 কিমান হ'ব 140 হ'ব না নহয় হ'ব আৰু বাকি থাকিব কিমান এই দুটা পূৰণ কৰি দিয়া কিমান হয় 140 145 ৰ পৰা 140 যদি বিয়োগ কৰি দি কিমান পাম আমি 5 পাম আকৌ এতে 10 আছে না 10 পৰা এতে 5 চোৱাচোন 10 ৰ মাজত 5 টো কিমান বাৰ হৰণ যায় তোমালোকে কবা স্যার দুবাৰ হৰণ যায় বাকি থাকিব কিমান 0 তে চোৱা আমাৰ গহগটো কিমান উলাই গল কিমান উলাল 5 উলাই গল ঠিক আছে তোমালোকৰ কাৰণে আজি ইমানখিনি আছিল এই তিনিটো তোমাৰ বাকি অংক কিটা নালাগে তোমালোকে যেহেতু এইচএসএলসি কাৰণে প্ৰিপাৰেচন কৰি আছা এইচএলসি কাৰণে প্ৰিপাৰেচন কৰি আছে গতিকে ইয়াতকৈ ডাঙৰ অংক নাহি ইয়াতে একর ইকেটা ইম্পর্টেন্ট আছিল 1 ৰ পৰা মানে নাম্বার 1 ৰ পৰা 6 লৈ ইম্পর্টেন্ট অংক আছিল ঠিক আছে বাকি এটা ঘৰত প্ৰ্যাকটিস কৰিবা যদি নোৱাৰা কমেন্ট বক্সত জনাবা মই তোমালোকক সলভ কৰি দিবলৈ ট্ৰাই কৰিম গতিকে ইমানখিনি থাকিল মই নেক্সট ভিডিঅত কোশ্চেন 2 কোশ্চেন 3 যিমান কিটা আছে মই সলভ কৰি দিম ঠিক আছে